বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰো ভালে। বহুত দিন হ'ল আপোনালোকক লগ পোৱা নাছিলোঁ আৰু ভিডিঅ' বনোৱা নাছিলোঁ। গতিকে আজিৰ পৰা আকৌ আৰম্ভ হৈ গ'লোঁ ভিডিঅ' বনোৱাত। সেয়েহে আজিৰ পৰা আৰম্ভ কৰিলোঁ আৰু আপোনালোকক পোনপ্ৰথমে জনাওঁ দীপাৱলীৰ বহু শুভেচ্ছা। আশা কৰোঁ এই বছৰটো আপোনালোকৰ বহুত ভালে ভালে যাওক আৰু দীপাৱলীৰ পোহৰে আপোনালোকৰ জীৱন আলোকিত কৰি তোলক। বলক ময়ো প্ৰস্তুতি চলাইছোঁ দীপাৱলীৰ আৰু দেখুৱাওক আপোনালোকৰ কিছুমান মোৰ আপডেট। এই আমাৰ পাকঘৰৰ পৰা শ্বুট কৰিছোঁ, মানে এই লাইটটো মুখত পৰিলে বেছি তাৰমানে উজ্জ্বল হয়, সেইকাৰণে এই লাইটটোৰ পৰা মই ভিডিঅ' কৰিছোঁ। বলক তেনেহ'লে একেবাৰে মই বাটলৈ লৈ যাওঁ। এয়া মোৰ বাটৰ প্ৰস্তুতি। এয়া যে এইফালে যে ফুলকেইডাল যে আছিল, ফুলকেইডাল এনেকৈ দিলোঁ ডিম লাইট, আৰু এইফালে থকা ফুলখিনিতো মই দিলোঁ এনেদৰে ডিম লাইট। এয়া মোৰ ৰেংগুলি, মই আৰু মুনু বনাইছে, আৰু এইফালে লাইট। মই মোৰ পদূলি মুখখন এনেদৰে সজাইছোঁ লাইট আৰু চাকিৰে। আশা কৰোঁ আপোনালোকেও এনেদৰে সজাইছে, হয়তো মোতকৈ আৰু বেছি ভালকৈ সজাইছে। এনেদৰে সজালোঁ মোৰ পদূলি মুখ। আৰু আপোনালোকক এটা কথা কোৱা নাই, মই স্কুল এখন জইন কৰিলোঁ। স্কুলখনৰো আপডেট দিম আপোনালোকক। স্কুলৰ পৰা আহি পেলাই এইখিনি প্ৰস্তুতি আৰু প্ৰস্তুতি চলাওঁতে গধূলি হৈ গ'ল একেবাৰে। কিছুমান বন্ধুৱে সুধি আছিল মই ভিডিঅ' কিয় দিয়া নাই আৰু কিয় বনোৱা নাছিলোঁ। মানে মই এক্সাম এটাৰ প্ৰিপাৰেশ্যন কৰি আছিলোঁ, আৰু স্কুলত যোৱাতে আচলতে সেই ৰাতিপুৱা সময়খিনিৰ পৰা তাৰপিছত আকৌ আহি পেলাই টিউশ্যন, এইকেইদিন মই একেবাৰে সময় পোৱা নাছিলোঁ। দুৰ্গা পূজাৰ পিছতে মই স্কুল জইন কৰিলোঁ। কামটো ইমান দৌৰা-দৌৰি আৰু ৰিচেণ্টলি হৈ গ'ল, আৰু খুব ভাল এটা অফাৰ আহিল যে স্কুলখনত জইন কৰা, সেইকাৰণে মই স্কুলখনত জইন কৰি ল'লোঁ। সেইকাৰণে মই ভিডিঅ'ই আচলতে বনাব পৰা নাছিলোঁ। তাৰ কাৰণে আপোনাৰ আচলতে ক্ষমা বিচাৰিলোঁ, আৰু পৰালৈকে যেতিয়ালৈকে পাৰিম মই এনেদৰে ভিডিঅ' মাজে মাজে বনাই গৈ থাকিবৰ কাৰণে ট্ৰাই কৰিম। চাকিবিলাকো নুমাল। এতিয়া চাকিবিলাক মই ল'ব আহিছিলোঁ, আৰু এইফালে লাইটখিনি এতিয়াও জ্বলাই ৰাখিছোঁ। লাইটখিনি অকণমান পিছত যেতিয়া শুম আৰু শোৱাৰ সময়ত লাইটখিনি চাগে নুমাই থ'ম। 100, 200, 300 আৰু সেইফালে 100, 400 চাকি এতিয়া জ্বলি আছে। এতিয়া ৰাতি 9:30 বাজি হৈ গ'ল, 10 বাজিবৰ হ'ব আৰু অলপ পিছতে 10 বাজিব। বহুত কৰোঁ আৰু 20 মিনিটমান আছে, গতিকে চাকিনি লৈ লওঁ। এয়া মাংসৰ আঞ্জা হৈ গ'ল। কালাৰ চাওক না, কি ধুনীয়া কালাৰ, একেবাৰে চামনি, একেবাৰে গোন্ধত খাওঁ খাওঁ লাগি গৈছে। আৰু এইফালে ভাজি বনাই আছে, আৰু এয়া হৈছে মা আৰু এইগৰাকী বাইদেউ।
অলপ পিছত খাম আৰু খোৱাৰ পিছত গুড ইভিনিং বন্ধুসকল, কি খবৰ? আজি নেক্সট ডে, আজি আৰু এটা নতুন ব্লগৰ সৈতে আপোনালোকৰ লগত। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। কালিৰ ৰেংগলিৰ পিছত আজি আকৌ নতুন ৰেংগলি বনালোঁ। কালিৰ ৰেংগলিটো মুচি দিলোঁ, মুচি দিয়াৰ পিছত আজি নতুনকৈ বনালোঁ। মই আধা বনালোঁ আৰু ভাইটিও আধা বনালোঁ। আজি বাইদেউহাত গ'ল, কালি মুনু আধা বনাইছিল, আজি বাইদেউহাত গ'ল কাৰণে ভাইটিয়ে আধা কাম মোৰ হেল্প কৰিলে। দেখাওক আহক। ৰেংগলি বনালোঁ আৰু গধূলি আজি আপোনালোকক গোটেই গাঁওখন দেখুৱাম, গাঁওখনত টুৰ দিম, ঠিক আছে? গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ। চাকি বাতি জ্বলালোঁ আৰু এতিয়া মই যে কৈছিলোঁ আপোনালোকক আজি গাঁৱৰ দৃশ্য দেখুৱাম বুলি। বলক তেনেহ'লে মই আপোনালোকক দেখুৱাওঁ গাঁৱৰ দৃশ্য, আৰু তাৰ আগতে দেখুওৱা আজি আমাৰ ডেক'ৰেশ্যন কেনেকৈ কৰিলোঁ। লাইটিং চেঞ্জ নকৰিলোঁ, মানে লাইটখিনি চেঞ্জ কৰিলেতো আৰু গোটেই দিনটো গুচি যাব, সেইকাৰণে লাইটখিনি চেঞ্জ নকৰিলোঁ। ডিজাইনটো ৰেচিপলি ডিজাইন কৰিলোঁ আৰু বলক চাই থাকিব। সেইফালে বেছি দূৰলৈ যোৱা নহ'ল, মই আকৌ উভতি আহিলোঁ। সেইফালে গান বাজি আছিল, কপিৰাইট লাগিব পাৰে বুলি মই আধাৰ পৰা গুচি আহিলোঁ। বেছি দূৰলৈ নগ'লোঁ, ফুৰি ফুৰি আহিলোঁ আৰু আহি পেলাই চিধা আহিলোঁ পাকঘৰত। মানে এতিয়া হ'ল ইভিনিং স্নেক টাইম, মানে ইভিনিং চাহ খোৱাৰ টাইম। চাহখিনি খাই লওঁ, খাই লোৱাৰ পিছত নাজানো আপোনালোকক আকৌ লগ পাম নে নাপাম, গতিকে ভিডিঅ'টো মই এইখিনিতে চাগে সমাপ্ত কৰিম, নহ'লে দীঘলীয়া হৈ গ'লে ভিডিঅ'বিলাক চাই পেলাই আপোনালোকেও আমনি পাব পাৰে। সেইকাৰণে মই ভিডিঅ'টো এইখিনিতে সামৰিম। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু ভালে কুশলে থাকক। তেনেহ'লে পুনৰবাৰ দেৱালীৰ শুভকামনা জনাই আজিৰ ব্লগটোৰ পৰা বিদায় মাগিলোঁ। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থকাৰ বাবে।